নমস্কাৰ যাত্ৰাৰ নতুন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ মোৰ বন্ধু মানস প্ৰতিম দত্ত আৰু ভাইটি লুইত কিৰণ দাসৰ বিশেষ কথোপকথন আমাৰ মাজুলীৰ পৰ্যটন উদ্যোগ সম্পৰ্কে তেওঁলোকে বিশেষ মন্তব্য আগবঢ়াব নমস্কাৰ আজি আমি বৰ্তমান মাজুলীৰ এখন প্ৰকৃত সত্ৰ আউনীআটী সত্ৰৰ বাকৰিত উপস্থিত আছো ইয়াত আমি চাকি জ্বলাই আহিছে বাহিৰলৈ আহিছো মোৰ লগত আছে অসমৰ এগৰাকী লেখক তথা কবি বৰ্তমান ডিগবৈ বিএড কলেজত অধ্যয়নৰত মানস প্ৰতিম দত্ত নমস্কাৰ গতিকে আমি প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি প্ৰথম মাজুলী আজি এই সত্ৰলৈ প্ৰথম আহিছে গতিকে এই সত্ৰলৈ আহি আপোনাৰ প্ৰথম অনুভৱ কেনেকুৱা প্ৰথম অনুভৱ হিচাপে আজি এই সত্ৰলৈ আহি ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য তাৰ নান্দনিকতাই মোক অতিকে মোহিত কৰিছে আৰু ইয়াৰ চৌপাশৰ যি চৰাই চিৰিকটিৰ অপূৰ্ব শব্দৰ কলৰোল সেই শব্দই মোক যেন আমি আচলতে আমাৰ কল্পনাৰ স্বৰ্গৰাজ্যখনলৈ অহা যেন অনুভৱ হৈছে আৰু ইয়াত আহিয়ে এক আধ্যাত্মিক চেতনাবোধ আমাৰ মনত জাগ্ৰত হোৱা যেন অনুভৱ হৈছে আৰু এই আধ্যাত্মিক চেতনাবোধ আছে বাবে হয়তো আমাৰ সমাজখন আজিও একতাৰ ভাৱ সমাজৰ মাজত বৰ্তি আছে আৰু যি ধৰ্মৰ নামত হৈ থকা গোলামীসমূহ ইমান থকাৰ পিছতো আমাৰ যি একতা সেই একতাৰ বান্ধোন আজিও আছে আৰু এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত অহাৰ পিছত আমাৰ মনত আপোনা আপুনি একাত্মবোধ ভাৱ এটাৰ সৃষ্টি হয় ইয়াত জাতি ধৰ্মৰ কোনো ভাৱ নথকাকৈ এই ভাৱটো সৃষ্টি হয় বুলি মই ভাবোঁ আৰু এই ভাৱ প্ৰত্যেকজনৰে সৃষ্টি হয় বুলিয়ে মই অনুভৱ কৰোঁ ঠিক আছে আমি শুনি ভাল লাগিলে গতিকে আমি পোনপটীয়াকৈ আৰু কেইটামান কথা সুধিবলৈ বিচাৰিছোঁ যে আপুনি ইয়ালৈ আহি যিখিনি ইতিমধ্যে পৰ্যবেক্ষণ কৰিলে তাৰ পৰা আমাৰ চৰকাৰলৈ অথবা ইয়াৰ যিখিনি আমাৰ ৰাজ্যৰ যিখিনি মূল ব্যক্তি সেইসকললৈ আপুনি কিবা বাৰ্তা প্ৰদান কৰিব বিচাৰিব নেকি হয় বিশেষকৈ মাজুলী অকল সত্ৰ বুলিয়ে নহয় মাজুলীৰ পৰ্যটনস্থলী হিচাপে মাজুলীৰ সাংঘাতিক সম্ভাৱনীয়তা আছে আৰু পৰ্যটকৰ বহু সময়ত ইয়ালৈ আহে যদিও পৰ্যটনস্থলী হিচাপে মাজুলীৰ প্ৰত্যেকখন গাঁৱকে উন্নীতকৰণৰ সম্ভাৱনা মই দেখা পাইছোঁ অহাৰ সময়ত আৰু সেইবাবে মাজুলীক পৰ্যটনস্থলী হিচাপে বা গ্ৰাম্য পৰ্যটন উদ্যোগটো বিকাশ ঘটাবৰ বাবে চৰকাৰে পদক্ষেপ ল'ব পাৰে বিভিন্ন ধৰণৰ গাঁৱত গ্ৰাম্য অভয়াৰণ্যৰ দৰে যিবিলাক ধাৰণা বৰ্তমান গঢ় লৈ উঠিছে গ্ৰাম্য অৰণ্য গ্ৰাম্য অভয়াৰণ্য সেই ধাৰণাসমূহ বিকাশ কৰি গ্ৰাম্য সমাজৰ মাজত পৰ্যটন ভিত্তিক যি কেৰিয়াৰ আছে সেই কেৰিয়াৰৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিলে গ্ৰাম্য পৰ্যটন উদ্যোগটো সুন্দৰ ৰূপত গঢ়ি তুলিব পাৰিব আৰু তেতিয়াহে আমাৰ যি অৰ্থনৈতিক অৱস্থাত টনকিয়াল হ'ব বুলি মই অনুভৱ কৰোঁ আৰু গ্ৰাম্য পৰ্যটন উদ্যোগটো টনকিয়াল কৰাৰ বহুত স্কোপ আছে আমাৰ মাজুলীত আছে আৰু বিশেষকৈ আমাৰ ইয়াত কি হয় গ্ৰাম্যাঞ্চল যিহেতু আমি বিভিন্ন গ্ৰামাঞ্চলৰ পৰা আহিছোঁ আৰু গ্ৰামাঞ্চলৰ মূল সমস্যাটো কি হয় পৰ্যটকবিলাকে আহিবলৈ বিভিন্ন হোটেল নাপায় টুৰিষ্ট লজ নাপায় তাৰ কাৰণে অত্যাধিক মূল্যত বিনিময়ত ক'ৰবাত থাকিব লগা কিন্তু যেতিয়া বহুতে জানে আৰু বহুতে নাজানে ইতিমধ্যে হোমষ্টে নামৰ এটা ধাৰণা ডেভেলপ হৈছে হোমষ্টেটো এনেকুৱা ঘৰৰ ভিতৰত এখন ঘৰ আছে সেই ঘৰতে এক্সট্ৰা এটা ৰুম ৰাখিব পাৰোঁ তাৰ কাৰণে আমাৰ টুৰিষ্টবিলাকে বাহিৰৰ টুৰিষ্টবিলাকে কি বিচাৰে চেনিটেশ্যনটো ভাল হ'ব লাগে খোৱা বোৱাটো পাব লাগে তাৰ বিনিময়ত সিহঁতি প্ৰয়োজনীয় মূল্য বহন কৰেই তেনেস্থলত আমি যদি প্ৰত্যেক ঘৰতে এটা হোমষ্টে স্থাপন কৰোঁ তাত আমি প্ৰয়োজনীয় খাদ্য তেওঁলোকক যোগান ধৰিব পাৰোঁ বা আমাৰ সেই তাত ধৰা ৰন্ধন সামগ্ৰীসমূহ যদি যোগাৰ কৰি দিওঁ তেওঁলোকে নিজেও প্ৰস্তুত কৰিব পাৰে তদুপৰি সেই হোমষ্টেটোৰ পৰা আমাৰ এটা নিজৰ গ্ৰামাঞ্চলৰ প্ৰত্যেকজন ব্যক্তিয়ে কাৰণ বহুত পৰ্যটক আহিব আৰু সেই পৰ্যটকসকলৰ পৰা এটা আৰ্থিকভাৱে সহায় পাব আৰু তেনেদৰে আৰ্থিক অৱস্থাটো টনকিয়াল হৈ উঠিব বুলি মই অনুভৱ কৰোঁ আৰু এই ধাৰণাটো সম্প্ৰতি বিকাশ লাভ কৰিছে আৰু ভৱিষ্যতে ই অধিক বিকাশ লাভ কৰিব বুলি মই বিশ্বাস কৰোঁ যিহেতু এই ধৰণে আমি ইতিমধ্যে কাম কৰি আছোঁ আৰু গ্ৰাম্য অভয়াৰণ্যৰ ধাৰণাটো
সন্মদ্বীপ দত্তই ডেভেলপ কৰিছে আৰু ইতিমধ্যে তাৰ ওপৰত কেন্দ্ৰ কৰি চলাত এখন গ্ৰাম্য অভয়াৰণ্যৰ সৃষ্টি হৈছে চলাপথাৰ গ্ৰাম্য অভয়াৰণ্য বুলি চলাপথাৰ শ্যামগাঁও এনেকুৱা ধৰণৰ পৰ্যটন উদ্যোগটো অধিক টনকিয়াল কৰিব পাৰিব বুলি মই বিচাৰোঁ গতিকে আমি ইমানখিনি কথা জানিলোঁ তেওঁ যিখিনি কথা ক'লে সেইখিনি ইতিমধ্যে অতি গুৰুত্বপূৰ্ণ গতিকে আমি পিছৰ পৰ্যায়ত আমি আৰু আলোচনা কৰিম আপোনালোকক আমি বিভিন্ন ধৰণৰ দেখাম